ডিজি আছাম লাইফষ্টাইললৈ জনাইছোঁ স্বাগতম। আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আজি বিহু উপলক্ষে মই কিদৰে ৰান্ধিছোঁ তাকে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া দালি বনাই আছোঁ, মচুৰ দালি বনাইছোঁ। বিশেষকৈ আজি গৰু বিহুৰ দিনা ৰাতি সাঁজ মই বনাই আছোঁ। ৰাতি সাঁজ মানে অলপ সোনকালে ৰাতি সাঁজ খাওঁ, কাৰণ আগবেলা পঁইতা ভাত বা জলপান খোৱা হয়। আৰু এয়া হৈছে 100 এবিধ শাক। সকলোবিলাক শাক মিক্স কৰি বনাইছোঁ 100 এবিধ কৰি। এই শাককণ খাবলৈ খুব ভাল লাগে। শাক হৈ গৈছে মোৰ, অলপ অলপকৈ ভিডিঅ' কৰিছোঁ, সম্পূৰ্ণকৈ দেখাব পৰা নাই আপোনালোকক। এয়া বনাই আছোঁ, পিঁয়াজ, নহৰু, আদা এইবিলাক দি ভাজি আছোঁ। হালধি দিছোঁ এয়া অকণমান, নিমখ দিছোঁ জোখ অনুসৰি। কণ বিলাহী দিছোঁ, ঘৰতে লাগিছিলে কণ বিলাহী। এয়া অকণমান পানী দিছোঁ। এয়া উতল আহিলে আৰু এয়া মই মাছ দি দিছোঁ। কণ বিলাহী আৰু মাছৰ তৰকাৰী হ'ব এয়া। এয়া বনাই আছোঁ ৰঙালাও আৰু বেঙেনা। এয়া তেল দিছোঁ, তেজপাত দিছোঁ, পিঁয়াজ, নহৰু, আদা। মই এয়া হাঁহ মাংস বনাবলৈ লৈছোঁ। হালধি জোখ অনুসৰি দিছোঁ, নিমখ জোখ অনুসৰি। এয়া মাংস দি দিছোঁ। মাংসখিনি এনেদৰে ভাজি লৈছোঁ অলপ। এয়া জালুক দিছোঁ খুন্দি থোৱা। গৰম মছলা দিছোঁ। মিট মছলা দিছোঁ। ৰেড চিলি পাউডাৰ দিছোঁ এয়া। গেছৰ ফ্লেমটো মিডিয়াম কৰি ভাজি দিছোঁ। মই আলুও দিলোঁ। এয়া দিছোঁ ইলাচি আৰু ডালচেনি। এয়া আনখন ভাজি বনাবলৈ লৈছোঁ। পিঁয়াজ দিছোঁ, নহৰু দিছোঁ, হালধি অকণমান দিছোঁ, নিমখ দিছোঁ জোখ অনুসৰি। এয়া আমলৰিটো গৰু বিহুৰ দিনা খোৱা হয়। এয়া ঢাকোনখন লগাই দিলোঁ আৰু এয়া ভাজি লৈছোঁ আমলৰি টোপখিনি। এয়া দিছোঁ হাঁহৰ ডিম দি আমলৰি টোপ খাবলৈ ভাল লাগে। মোৰ ৰান্ধি হৈ গ'ল আৰু মই এনেদৰে সজাই লৈছোঁ। এয়া বেঙেনা, আলু, ৰঙালাওৰ ভাজি।
পানী টেঙা মই থৈছিলোঁ, আমলৰি টোপ আৰু হাঁহৰ ডিম, মচুৰ দালি, এয়া হাঁহ মাংস আৰু আলু, এয়া বিলাহী আৰু মাছৰ তৰকাৰী। এয়া হৈছে 100 বিধ শাক। এই শাকবিধ খাবই লাগে গৰু বিহুৰ দিনা। এয়াই আছিল আজি গৰু বিহুৰ দিনা ভাত সাজ। ইতিমধ্যে ভিডিঅ'টি কৰিছোঁহে আৰু আপোনালোকৰ ওচৰ পাইগৈ মানে কেইবাদিনো লাগিব। আজিলৈ ইমানতে ভিডিঅ'টি শেষ কৰিছোঁ। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব ভিডিঅ'সমূহ টাইমতে পাবৰ কাৰণে। আজিলৈ তেতিয়াহ'লে ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম। বাই বাই।